মাংখন বাঢ়িছিলোঁ পাওঁ নাই বুলি কবি আমাৰ কিবা দি পঠাইছিলে সেইকাৰণে কি দি পঠাইছে আইঅ আমাৰ মাইটো দি পঠাইছে খালি পেহী ঘৰ খুটাই দে তই আজি হপককে ওলালি যি এই আমাৰ কিবা দি পঠাইছিলে সেইকাৰণে কি দি পঠাইছে আইঅ আমাৰ মাইটো দি পঠাইছে বহ আপিটোক থৈ গৈছি তই কষ্ট কৰা নাই বহা বহা আইঅ মোৰ মাইটো কি খাবি মই মাছ আনবা দিছিলোঁ মই এতিয়া মাংসকে আনবা দে ৰ ফোন কৰি কেনে ৰ দে হেল্ল' ৰেশমা আহিছি নহয় এই যি মাংস আনবা দিছিলোঁ পাওঁ নাই বুলি কবি পাওঁ নাই বুলি কবি দে মাংস নাপালোঁ বজাৰত পইচা চইচা নাই কেইদিনমান থাকবা দিছোঁ ৰ নাই বুলি ক'লে নিজে গুচি যাব দে মই হেৰি কি কয় মাছ আনবা দিছোঁ মাংস আনবা দিছোঁ মাছ নাই বোলে এতিয়া পাই নে নাপাই বা পাওঁ নাই বুলি কৈছোঁ ক'ত পাব তামোল খা তামোল নাখাওঁ দে মই যাওঁ খা দুদিনমান যাবি মানা কৰিছি আৰু নালাগে দে পিন্ধি যাওঁ দে যাবি দে পিছে যা পিছে ময়ো আৰু মানে ক'ৰবাত যাব ওলাইছিলোঁ সেইকাৰণে আৰু মই আৰু তই বেয়া পাবি বুলি নক'লোঁ তুমি আছা তামোল খাই যা অকণমান মই তামোল নাখাওঁ তামোলটো কাটি আছো আপিটোক থৈ কেনে গেছি মায়াকটো খবৰে নাই দিনটো লেওলেকে ঘূৰি ফুৰে মই চব চাবা লাগে মোবাইল লাগে আজিকালি চলি মোবাইল নহ'লে নহয় একলা আহিছা অকলে আহিছো আম্মাই ক'লে আপি চলি হৈ কেনে এনেকে বাংকে একলাই কিয় আহিবা লাগে ক'লো থাক বুলি কেনে নাখা বেলে মই হেৰি কৰোঁ ৰ তেনেহ'লে মাংসখিনি আনবা মানা কৰোঁ মগেটা খালা বাংকে ঘূৰি ফুৰিবা গেছি ঘৰটোত মুতি চেচ দিছি নামাজ চামাজ পঢ়বা নৰা হৈছো আৰু সেইকাৰণে মাইৰে কেতিয়া আহিব আমাৰ এতিয়া নাহে কেইদিনমান আম্মাই নাহে বুলি কৈছে ক'ৰবাত যাব বোলে সেইকাৰণে আমি চবে যাম চলি মখাত ধৰি মায়াপুৰৰ শান্তি নাই চলি এটা বাংকে ঘূৰি ফুৰে আপিটো পঠাই নেদে কি কৰবা আহিব লাগে এনেই আমাৰ কষ্ট চৰকাৰে চব বন্ধ কৰি দিবা ধৰিছে গেছো নেদে দে হ'ব দে যাওঁ নাখাবিছে নাথাকো দে যাওঁ দে পিছে যা খাবা কেইদিনমান মৰে খাবা নাই ল'বা নাই থাকে উৎপাত কৰে তাতে আৰু আলহী পালবি চব মই একলা কৰবা লাগে এই মখা ইমান ধুনীয়াকৈ বস্তুখিনি দি পঠাইছে আম্মাই কেনেকৈ কাঢ়ি লৈ গৈছে আৰু মাংসখিনি আনিব মানা কৰিছে ফোন কৰি কেনে তেনেকুৱা মানুহ আহিবই মন নাযায় সেইকাৰণে কি হ'ব